নমস্কাৰ, এইটো ভিডিঅ'ত আমি ভাৰতীয় সংবিধান সম্পৰ্কে পাৰ্ট 5 আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি পাৰ্ট 4 লৈ আলোচনা কৰিছোঁ। যদি আপোনালোকে দেখা নাই তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিব। বলক আমি বেছি পলম নকৰি আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, কোন দেশৰ সংবিধানৰ পৰা মৌলিক অধিকাৰৰ ধাৰণা লোৱা হৈছে? এনচাৰটো হ'ব আমেৰিকা। কোৱেশ্চন নম্বৰ 2, মৌলিক কৰ্তব্যৰ ধাৰণা কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এনচাৰটো হ'ব ৰাছিয়া। কোৱেশ্চন নম্বৰ 3, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণা লোৱা হৈছে? এনচাৰটো হ'ব ছোভিয়েট সংঘ। নেক্সট কুৱেশ্চন, এক নাগৰিকত্বৰ ধাৰণা লোৱা হৈছে? এনচাৰটো হ'ব ইংলেণ্ড। কোৱেশ্চন নম্বৰ 5, ভাৰতীয় সংবিধান সংশোধন কৰাৰ প্ৰক্ৰিয়া ক'ৰ পৰা লোৱা হৈছে? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্চন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ভাষা কোন দেশৰ পৰা লোৱা হৈছে? এনচাৰটো হ'ব অষ্ট্ৰেলিয়া। কুৱেশ্চন নম্বৰ 7, সংঘ শব্দটো লোৱা হৈছে? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব কানাডা। কুৱেশ্চন নম্বৰ 8, ৰাজ্যিক সূচীৰ ধাৰণা কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এইটো কুৱেশ্চনৰো শুদ্ধ এনচাৰ হ'ব কানাডা। কুৱেশ্চন নম্বৰ 9, সমৱৰ্তী সূচীৰ ধাৰণা লোৱা হৈছে? এনচাৰটো হ'ব অষ্ট্ৰেলিয়া। কুৱেশ্চন নম্বৰ 10, নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোনটো অধ্যায়ত সন্নিৱিষ্ট কৰা আছে? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব চতুৰ্থ অধ্যায়ত। কুৱেশ্চন নম্বৰ 11, নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান অনুচ্ছেদৰ পৰা কিমান অনুচ্ছেদলৈ বৰ্ণনা কৰা আছে? এনচাৰটো হ'ব 36 নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদলৈ। কুৱেশ্চন নম্বৰ 12, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য কি? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। নেক্সট কুৱেশ্চন, মূল সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত কেইটা অধ্যায়, অনুচ্ছেদ আৰু অনুসূচী আছিল? শুদ্ধ এনচাৰটো হ'ব 395টা অনুচ্ছেদ, 9টা অনুসূচী আৰু 22টা অধ্যায় আছিল। কুৱেশ্চন নম্বৰ 14, কেন্দ্ৰীয় সূচীত কেইটা বিষয় সন্নিৱিষ্ট কৰা আছে? এনচাৰটো হ'ব 97টা। নেক্সট কুৱেশ্চন, ৰাজ্যিক সূচীত কেইটা বিষয় সন্নিৱিষ্ট কৰা আছে? এনচাৰটো হ'ব 68টা। কুৱেশ্চন নম্বৰ 16, সমৱৰ্তী সূচীত কেইটা বিষয় সন্নিৱিষ্ট আছে? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব 52টা। নেক্সট কুৱেশ্চন, সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে শিক্ষাক ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰিছে? এইটো কুৱেশ্চনৰ শুদ্ধ এনচাৰ হ'ব 42তম সংশোধনী। কুৱেশ্চন নম্বৰ 18, ভাৰতৰ 22টা ভাষা উল্লেখ কৰা অনুসূচী কোনখন? এনচাৰটো হ'ব 8ম অনুসূচী। কুৱেশ্চন নম্বৰ 19, আমাৰ সংবিধানৰ কোন অনুচ্ছেদটো ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কিত? এনচাৰটো হ'ব অনুচ্ছেদ 54। কুৱেশ্চন নম্বৰ 20, আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পৰ্কিত? এনচাৰটো হ'ব অনুচ্ছেদ 66। নেক্সট কুৱেশ্চন, কিমান চনত শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো মৌলিক কৰ্তব্য হ'ল? এনচাৰটো হ'ব 2002 চনত। এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। ধন্যবাদ। জয় আই অসম।